হেল্ল' সকলোকে গুড মৰ্ণিং। বেগ চেগ লৈ পুৰা ৰেডি। এতিয়া আমি বাছ ৰখি আছোঁ, বাছ আহি পাইছে। এখন বাছ আহি আছে আমাক আগবাঢ়ি যাবৰ কাৰণে। পুৰা গাঁৱৰে একদম মানুহ ভৰ্তি হৈ আছে। বাছ আহিলে বলক এতিয়া ফাৰ্ষ্ট গুৱাহাটীলৈ যাওঁ। গুৱাহাটীৰ পৰা একদম ডাইৰেক্ট এলাহাবাদ যাম। যাই আমি গুৱাহাটী পামেই এতিয়া। তাত মামাহঁতৰ তাত অলপ টাইম থাকি মালিগাঁও ষ্টেচনৰ পৰা ডাইৰেক্ট এলাহাবাদ যাম। বলক ইয়াতে ভাত তাত খাই অলু ৰ'ব। এতিয়া বলক ষ্টেচনলৈকে যাওঁ। খোজকাঢ়ি আছো। কি হৈছে? কলেজত আহিব ওলাইছো, এহঁতক থব আহিছো, থৈ কিনে কলেজ যাম আৰু। যাই আছো, ডাব্বা বিচৰি বনাই এতিয়া ষ্টেণ্ড বোলে। তলত আছে আইতা, কাষত মামী, আৰু এইফালে আছে মা আইটো, আৰু এইটো আইতা আৰু মাজু মামা, আৰু ওপৰত মই আৰু আমাৰ ভণ্টি আছে মামাহঁতৰ। এতিয়া আমি নিউ আলিপুৰদুৱাৰ জংচন পালোঁ। আহোঁতে যিহেতু ৰাতি হ'ল, গতিকে বাকীখিনি কাইলৈ ৰাতিপুৱা দেখুৱাম আৰু। এতিয়ালৈ গুড নাইট। আৰু এতিয়া ভিউ চাওক। এতিয়া আমি বিহাৰত আছোঁ, কুঁৱলী চাওক।
বাপৰে বাপ কুঁৱলী মেঘ আন দেখা হৈ গৈছে বাপৰে চাওক চাওক আপোনালোকে চাওক এইটো কিবা এখন দলং পালোঁ কি বা দলং পালোঁ নাজানো আপোনালোকে জানে যদি ক'বচোন কমেণ্ট কৰি হাই এতিয়া আমি বৰ্তমান আছো দীনদয়াল উপাধ্যায় জংচনত তো আমি এতিয়া গৈ আছো প্ৰয়াগৰাজ তো লেটছ গো তাৰপিছত থাকি আমি তাত কি কি চাব লগা আছে সেইখিনি চাম আৰু তাৰপিছত আপোনালোককো দেখাই আছোঁ আৰু কি কি চাওঁ আমি অলপ এতিয়া আমি যমুনা নদী পালোঁ এয়া যমুনা নদী চাই লওক আপোনালোকে আৰু এই সেইফালে আছে যমুনা নদীৰ পাৰত থকা নাইনী ব্ৰিজ এইখন নাইনী ব্ৰিজ বুলি কয় দেখাত বহুত ধুনীয়া হয় কিন্তু আমি ইয়াৰ পৰা ভালকৈ দেখা নাই বহুত দূৰত আছে কাৰণে ফাইনেলি আমি আহি পালোঁ প্ৰয়াগৰাজ ষ্টেচনত এতিয়া আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তাৰপিছত বাকী আৰু যি যি ঠাই দেখাব পাৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই আজিলৈ